What's up guys, welcome back to my YouTube channel. तो बहुत दिन धरी भिडिओ দিব পৰা নাছিল কাৰণ অলপ বিশেষ অসুবিধা আছিল। তো এই অসুবিধাখিনি সলভ হৈ গ'ল বাৰু। তো এতিয়া আৰু ধীৰে কি মাৰি ভিডিঅ'। তো আজি টিহু যাই আছোঁ আৰু টিহুত মানে দুৰ্গা পূজা চাব যাই আছোঁ। তো বলক আমাৰ লগত। আমি আহি পালোঁ টিহু আৰু এয়াই টিহু চাওক কি খালী খালী পূজা পূজা লগাই নাই। তো ফাইনেলি আহি পালোঁ এইখন গেটখন আৰু এতিয়া ভিতৰত সোমাম। বলক এইভাগে পুৰুষ আৰু এইভাগে মহিলা পুৰুষৰ ভাগে যাব লাগিব। বলক প্ৰৱেশ। তো মানুহ হৈছে বহুত হৈছে বাৰু, আছে বাৰু যথেষ্টখিনি মানুহ আছে। আৰু এইভাগে এইটো কমিটি চাগে, কমিটি হয়তো কমিটি মানুহ আছে ইয়াত। আৰু আগুৱাই যাই আছোঁ আৰু আহি পালোঁ মণ্ডপ। আৰু ইয়াত মণ্ডপত পূজা কৰি আছে, মন্ত্ৰ গাই আছে। আৰু আমাৰ বাইদেউ আৰু দাদাক চাওঁ ফটো উঠাত ব্যস্ত, মানে পূজাত নহয়। তো উঠি থাকক বাইদেউ, আপোনালোকে ফটো উঠি থাকক। আৰু এইভাগে পূজা কৰি আছে। আৰু আজি অষ্টমী, আৰু অষ্টমীৰ দিনা মানুহেই নাই। অইনবাৰতো থিয় হ'ব নোৱাৰে, এনেকুৱা মানে মানুহ হয়। তো জানে কৰোণাৰ কাৰণে এই দুৰ্গা মা কৰোণা চৰোণাৰ কাৰণে ভাল কৰি দিয়া। আৰু এয়া হৈছে 2020 দুৰ্গা পূজা। অলপ ওপৰৰ পৰা ওপৰৰপৰা দেখাই আছোঁ। তো অলপ ওপৰলৈ মানুহ চাওক না, মানুহ ওপৰত আহিছোঁ আৰু ওপৰৰ পৰা মানুহ মানুহ বহুত আহিছে। মানুহ 200ৰ ওপৰত আছে। আৰু ইয়াত সেৱা আভাস লৈ ফটো লৈ লওঁ ইয়াত। তো এয়াই দুৰ্গা মা, আৰু কিবা এটা দিলোঁ অ'কে। এয়াই দুৰ্গা মূৰ্তি প্ৰতিমা এইটো। আৰু ফটো লৈ লওঁ খুৰা, মোক কৰিব চকুতটো মোক। আৰু এয়া ওপৰৰ পৰা দেখাইছোঁ আপোনালোকক। ইয়াত মানুহৰ ঘৰ চাগে। আৰু খুৰাহঁতে ইয়াত মাছ মাৰি আছে। চাওক খুৰাই পালে কি নাই নাপালে। আৰু এইখন নাও বাপ্পাও, খুৰাকী ডুমত বহি লৈছে আৰু তাত বৰশী বাই আছে। আৰু সৌভাগেও মানুহ থাকে। অ'কে গাইছ, এতিয়া আৰে পূজাৰ পৰা ওলালোঁ আৰু এতিয়া কিবা এটা খাই লওঁ। আৰু ইয়াত খাবলৈ আহিছোঁ ভাঙা চিংৰা, মানে ইয়াত ভাঙি দিয়ে চিংৰাটো, তাৰ ওপৰত চব্জি দি দিয়ে। তো এতিয়া এইটো খাওঁ আৰু ইয়াক চাওঁ। মুচিলি নাকি মজা। টিহুৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া পাটাচাকুছিত গৈ আছোঁ। তো এয়া চাওক ৰাস্তা। তো গৈ আছোঁ চাইকেল লৈ। তো অলপ পাটাচাকুছিত चंदा जाके पीछे चिपटा रात, इन पहाड़ों के चमकता जुगनू जैसे तारे लाख, इन फिजाओं में लपक के बांधा। আৰু ইয়াত খুৰাই মাছ মাৰি আছে। তো চাওঁ পাই কি নাই। মাই গড, तो सब की मैं एक बादल में चलता रहा, गगन बरस पड़ा तो आवा नील गगन को।
আৰু কথা বেছি নাযাওঁ আজি পাছত যদি যাওঁ কেতিয়াবা দেখাই দিম যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব